নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মামনিয়ে মামনি লাইফষ্টাইল এণ্ড কুকিং চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই আজি বনাবলৈ গৈ আছোঁ আলুৰ চপ। অকণমান নতুন ডিজাইন, আপোনালোকেও হয়তো নতুন নতুন ডিজাইন দিয়ে, কিন্তু মইনো কেনেদৰে বনাবলৈ ওলাইছোঁ সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ইয়াৰ বাবে লাগিব আলুখিনি বইল কৰি ৰাখিছোঁ মই আগতে। এয়া মিহি মিহিকৈ কাটি ৰাখিছোঁ মই পিঁয়াজ আৰু এই জলকীয়া, নৰসিংহৰ পাত। ইয়াতে মছলাত ব্যৱহাৰ কৰিছোঁ নিমখ, ৰং গুড়া, জিৰাৰ গুড়া, চাট মছলা আৰু জলকীয়াৰ গুড়া। ইয়াত কৰ্ণফ্ল'ৰ পাউডাৰ আৰু ৰিফাইন। এইখিনি প্ৰথমতে মই গোটেইখিনি মিক্স কৰি পেলাই ইয়াতে মেইন এটা লাগিব, এইটো টমেটো চচটো টমেটো কেচাপে ব্যৱহাৰ কৰিছোঁ। গতিকে আপোনালোকে যিয়ে ব্যৱহাৰ কৰে আৰু মোৰ বটলটোহে হৈছে কাৰণে মই এই দুটকীয়া পেকেটটোৱে ব্যৱহাৰ কৰিছোঁ। যদিহে আপোনালোকে মোৰ এই ৰেচিপিটো চাই ভাল পায়, প্লিজ লাইক এটা কৰি দিব। এইখিনি ভালদৰে প্ৰথমতে সানি লৈছোঁ। এইখিনি সানা হ'লে মানে ইয়াতে আটা লাগিব আধা কাপ। আপোনালোকে নিজৰ আন্দাজ মতে দিব, মই আধা কাপ দিছোঁ। আৰু ইয়াতে লাগিব ময়দা 1 কাপ লাগিব। আৰু ইয়াতে দিব লাগিব অকণমান নিমখখিনি আন্দাজ অনুসৰি দিলে হ'ল। আৰু ইয়াতে অকণমান আমি খোৱা চৌদা যিটো কওঁ ঘৰত ব্যৱহাৰ কৰোঁ, সেই চৌদা অকণমান দিব, ৰিফাইন অইল অকণমান দিব। দি পেলাই আপোনালোকে কুহুমীয়া পানীৰে এইটো আটাটো মাৰিব লাগিব। আৰু ইয়াতে নৰসিংহৰ পাত দিব লাগিব। নৰসিংহৰ পাতকেইটা মই হাতেৰে ছিঙি দিছোঁ, আপোনালোকে যি কৰি দিয়ে আৰু। আৰু ইয়াতে দিব লাগিব অকণমান গোটা জিৰা। এইখিনি ধুনীয়া চফ্ট হৈ গৈছে, চাওকচোন। ইয়াৰে সমানে মই 4টা লাড্ডু কৰি লৈছোঁ। আপোনালোকে 4টাও কৰিব পাৰে, 5টাও কৰিব পাৰে, নিজৰ জোখত। বেলি ল'ব আপোনালোকে। এখনে দীঘলি ইয়াতে প্ৰথমতে এনেকৈ অইলটো লগাই ল'ব। ইয়াতে কৰ্ণফ্ল'ৰ পাউডাৰ হাতেৰে এইখনৰ পিছত আৰু ইয়াৰে ওপৰত আৰু এখন ৰুটি দিব লাগিব। দি পেলাই চেম একে পদ্ধতিতে ব্ৰাছেৰে ৰিফাইন অইলটো লগাই দিব। তাৰপিছত কৰ্ণফ্ল'ৰ পাউডাৰটো লগাই দিব। এনেকৈ গোটেইকেইখন এখনৰ ওপৰত এখন, এখনৰ ওপৰত এখন, তেনেকৈ দিলেই হয়। গৰম গৰম চাহৰ লগত খাবৰ কাৰণে বহুত ধুনীয়া। আৰু এতিয়াতো ৱেডাৰটো ধুনীয়া হৈ আছে, ঠাণ্ডা একদম, বৰষুণ বতৰ। গতিকে বৰষুণ বতৰত আবেলি কিবা এটা এনেকুৱা ধৰণৰ ঘৰতে বনোৱা মানে চপ হওক, পকৰি হওক, খাবলৈ আমাৰ মনে যায়। গতিকে এনেকুৱাবিলাক বনাই দিলে খায়ো ভাল লাগে বা খোৱায়ো ভাল লাগে আনক বনাই পেলাই। থৈ দিলে হ'ল, কাৰণ ছাইডটো দিবলৈ ভাল নালাগে। সমান জোখত গোটেইকেইটা আপোনালোকে কাটি ল'ব।
চাওকচোন মোৰ কেইটা হৈ গ'ল 9টামান হ'ল আৰু ইমান ডাঙৰো কৰা নাই ইমান সৰুও কৰা নাই জোখত তেলটো গৰম হ'লে এইকেইটা এটা এটাকৈ ভাজিলে হ'ল এইটো আপোনালোকে একদম চিমত ভাজিব বেছি জুইটো বঢ়াই দিলে ভিতৰৰ ফালে সিজাত অকণমান বাহিৰটো দলি যায় আৰু ভিতৰৰ ফালে নিসিজে গতিকে চিমত ভাজিলে একেবাৰে ভিতৰৰ পৰা খাবলৈ ধুনীয়া মুৰমুৰীয়া হয় চাওকচোন কি ধুনীয়া মাছৰ পিছৰ দৰে হৈছে একদম মুৰমুৰীয়া খাবলৈ একদম ভিতৰতো ধুনীয়া চফ্ট হয় আৰু সঁচাকৈ কৈছোঁ খাবলৈ বিৰাটেই ভাল হয় আপোনালোকে প্লিজ বনাই পেলাই চাব আৰু এটা কমেণ্ট কৰি জনাব আৰু কেনেকুৱা হৈছে দেখিবলৈ ধুনীয়া যদিহে আপোনালোকৰ মোৰ এই ৰেচিপিৰ ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰিব আজিলৈ এৰিছোঁ নমস্কাৰ